সময়ে মানুহক সফল নকৰে। সময়ৰ সঠিক ব্যৱহাৰে এজন ব্যক্তিক সফল কৰি তোলে। জীৱনৰ বিশেষ দুটা কথা, এটা সময় আৰু আন এটা প্ৰেম। সময় কাৰোৰে নহয় আৰু প্ৰেম সকলোৰে লগত নহয়। পৰীক্ষা সদায় অকলশৰীয়াকৈ হয়, কিন্তু ইয়াৰ ফলাফল সকলোৰে সন্মুখত হয়। সেইবাবে কোনো কাৰ্য কৰাৰ আগতে ফলাফলটো নিশ্চয়কৈ বিবেচনা কৰক। ভাগ্যৰ পৰা যিমানেই অধিক আশা কৰিব, সি সিমানেই হতাশ কৰিব। কৰ্মত বিশ্বাস ৰাখক, আপুনি সদায় আশা কৰাতকৈ বেছি পাব।